মা লক্ষ্মীয়ে বাস কৰা ঘৰ এখনত সদায় অপৰিসীম ধন সম্পত্তি সুখ সমৃদ্ধি বৰ্তি থাকে। গতিকে সকলোৱে ধন সম্পত্তিৰ দেৱী মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। হিন্দু ধৰ্মত বাস্তুশাস্ত্ৰত এনে কিছুমান শুভ লক্ষণৰ কথা কোৱা হৈছে যিবোৰে বুজায় যে আপোনাৰ ঘৰত মা লক্ষ্মীৰ আগমন হ'বলৈ গৈ আছে। অৰ্থাৎ অতি সোনকালে আপুনিও জীৱনত বহুত বেছি ধন সম্পত্তি লাভ কৰিব। মা লক্ষ্মী সন্তুষ্ট হোৱাৰ আগতে এই লক্ষণসমূহ আপোনাৰ গাত বা আপোনাৰ ঘৰখনত দেখা দিয়ে। যদিহে আপুনি এই লক্ষণকেইটা আপোনাৰ ঘৰত দেখা পায় তেনেহ'লে মা লক্ষ্মী যে খুব সোনকালে আপোনাৰ ওপৰত সন্তুষ্ট হ'ব সেই বিষয়ে আপুনি জানিবলৈ পাৰিব। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে সেই লক্ষণসমূহনো কি কি তাৰ বিষয়ে আলোচনা কৰিম। সেয়েহে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। লগতে নিতৌ এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগত চাই থাকিবৰ বাবে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে পলম নকৰি বলক আজিৰ ভিডিঅ'টোৰ ফালে আগবাঢ়ো। নাম্বাৰ 1, আপোনাৰ ঘৰত যদিহে কলা পৰুৱাৰ জাক দেখা পায়, অৰ্থাৎ হঠাতে যদি আপোনাৰ ঘৰত বহুতো কলা পৰুৱা আপুনি দেখিবলৈ পায় তেনেহ'লে সেয়া এক আৰ্থিক লাভৰ লক্ষণ বুলি ধৰি ল'ব। এনে সময়ত পৰুৱাবোৰক আটা আৰু চেনি খাবলৈ দিব। এনে কৰিলে মা লক্ষ্মীয়ে দয়ালু হৈ আপোনাক বহুতো ধন সম্পত্তি দিয়ে বুলি বিশ্বাস কৰা হয়। নাম্বাৰ 2, যদিহে আপোনাৰ ঘৰত থকা তুলসী হঠাতে সেউজীয়া হৈ পৰে, অৰ্থাৎ ঘৰত ৰোপণ কৰা তুলসী গছজোপা যদি হঠাতে অতি সেউজীয়া হৈ পৰে তেন্তে ই আপোনাৰ ঘৰত দেৱী লক্ষ্মীৰ প্ৰৱেশৰ লক্ষণ বুলি ধৰি ল'ব পাৰে। তুলসী লক্ষ্মী দেৱীৰ ৰূপ বুলি গণ্য কৰা হয়। যি ঘৰত তুলসীৰ গছ সেউজীয়া হয় তাত বহুতো সুখ আৰু সমৃদ্ধি থাকে। নাম্বাৰ 3, যদিহে আপুনি সপোনত বগা হাতী, সাপ আদি দেখা পায়, অৰ্থাৎ বাৰে বাৰে আপুনি সপোনত বগা হাতী, বগা সাপ, শংখ আদি দেখা পাই থাকে তেনেহ'লে ই অতিকৈ শুভ বুলি ধৰা হয়। এনে সপোনবোৰে অদূৰ ভৱিষ্যতে বিশাল পৰিমাণৰ টকা পোৱাৰ স্পষ্ট ইংগিত আপোনাক দিয়ে। নাম্বাৰ 4, ঘৰত চৰায়ে বাঁহ বনোৱা, অৰ্থাৎ আপোনাৰ ঘৰত যদিহে চৰায়ে বাঁহ সাজে তেনেহ'লে ইয়াক অতিকৈ শুভ বুলি ধৰা হয়। বাস্তুশাস্ত্ৰৰ মতে ঘৰত চৰাইৰ বাঁহ বনোৱাটো অতিকৈ শুভ। এয়া আপোনাৰ ঘৰত দেৱী লক্ষ্মীৰ আশীৰ্বাদৰ স্পষ্ট চিন বুলি ধৰা হয়। নাম্বাৰ 5, যদিহে আপুনি ৰাতিপুৱা কোনোবা গুৰুত্বপূৰ্ণ কামত ওলাই যায় আৰু কোনোবাই সেই সময়ত ঝাৰু দি থকা দেখা পায় তেনেহ'লে সেয়া অতিকৈ শুভ বুলি ধৰা হয়। এনেকুৱা হ'লে সেই কামত সফলতা লাভ কৰে। ইয়াৰ লগতে আৰ্থিক লাভো আছে। এয়া লক্ষ্মী দেৱীৰ আশীৰ্বাদৰ এক গুৰুত্বপূৰ্ণ লক্ষণ বুলি ধৰা হয়। নাম্বাৰ 6, সোঁহাতৰ খজুৱতি, যদিহে আপোনাৰ সোঁহাতৰ তলুৱা অনবৰতে খজুৱাই থাকে তেনেহ'লে খুব সোনকালে আপুনি বহুত বেছি টকা লাভ কৰিব বুলি ধৰা হয়। নাম্বাৰ 7, শংখৰ শব্দ, পুৱা শুই উঠাৰ লগে লগে বা পুৱা সাৰ পোৱাৰ লগে লগে যদি আপুনি শংখৰ শব্দ শুনা পায় তেনেহ'লে ই আপোনাৰ ঘৰত লক্ষ্মী দেৱীৰ আগমনৰ আন এক শুভ লক্ষণ বুলি ধৰা হয়। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ কথাখিনিয়ে আপোনাক যথেষ্টখিনি উপকৃত কৰিব। যদিহে আপুনি এই লক্ষণসমূহ আপোনাৰ গাত অথবা আপোনাৰ ঘৰত দেখা পায় তেনেহ'লে লক্ষ্মী মা খুব সোনকালে আপোনাৰ ওপৰত সন্তুষ্ট হ'ব বুলি ধৰি ল'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰি আপোনাৰ আপোন মানুহবোৰৰ মাজত অনুগ্ৰহ কৰি ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যদিহে চেনেলটি এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ নাপাহৰিব। ধন্যবাদ।